নমস্কাৰ আপোনালোকে চাই আছে আছাম খবৰ আৰু আছাম খবৰ চাই থকাৰ বাবে ধন্যবাদ। আপোনালোকক মই জনাই আছোঁ পোৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে জানে যে সন্দেহ পিছতে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। AHS পৰীক্ষাৰ ৰিজাল্ট সন্দেহ পিছতেই ঘোষণা কৰা হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক টুইটটো দেখুৱাই আছোঁ। চাব পাৰে আপোনালোকে ইয়াতে স্পষ্টকৈ উল্লেখ কৰা হৈছে যে আজি ঘোষণা কৰা হ'ব 9টা বজাৰ লগে লগে AHS পৰীক্ষাৰ ৰিজাল্ট। আৰু আপোনালোকে কেনেকৈ AHS পৰীক্ষাৰ ৰিজাল্ট চাব পাৰিব সেইটো এতিয়া মই আপোনালোকক জনাই আছোঁ। এই মুহূৰ্তত আপোনালোকে আমাৰ স্ক্ৰীনত 9টাকৈ ৱেবছাইট চাব পাৰিছে। এই 9টাকৈ ৱেবছাইটতে আপোনালোকে চাব পাৰিব আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্ট। এই মুহূৰ্তত আমি আপোনালোকক স্ক্ৰীনত পোনে পোনে দেখুৱাই আছোঁ। চাব পাৰিছে হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে। এই টুইটৰ তলতে দেখিবলৈ পাইছে 9টাকৈ ৱেবছাইট মুকলি কৰা হৈছে য'ত আপোনালোকে চাব পাৰিব AHS পৰীক্ষাৰ ৰিজাল্ট। 9 বজাৰ লগে লগে আপোনালোকে চাব পাৰিব ইয়াতে আহি ৰিজাল্ট। এই মুহূৰ্তত আপোনালোকক আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু এই মুহূৰ্তত পোনে পোনে আপোনালোকক জনাই আছোঁ কেনেকৈ চাব পাৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট।